গোলাঘাট জিলাৰ বকিয়ালত অৱস্থিত এই ভাগ হৈছে বৌদ্ধ ধৰ্মৰ মহাযান পন্থাৰ এভাগ বিশেষ বৌদ্ধ মন্দিৰ। বন্ধুসকল আহকচোন আজি আমি বকিয়াল অঞ্চলটোত থকা এই ভাগ বিশেষ বৌদ্ধ ধৰ্মৰ উপাসনাস্থলীলৈ আগবাঢ়োঁ। আমি নুমলীগড় পাৰ হৈ তেলগৰম অঞ্চলটো পাইছিলোঁ আৰু তেলগৰমৰ পৰা মটৰ চাইকেলেৰে আগবাঢ়িছিলোঁ প্ৰায় 40 মিনিটৰ এটা পথ, মাজে মাজে কেঁচা মাজে মাজে ব্লক ইটা দিয়া খুব সুন্দৰভাৱে বাগানৰ মাজে মাজে আমি গৈছিলোঁ। বহুতে কৈছিল হাতীৰ যাব পাৰে বুলি, সেয়ে খুব সাৱধানে গৈছিলোঁ। লগত আছিল দুজনী মোৰ ভাগিন, হয়তো আপোনালোকে ফটোত দেখিয়ে আছে। তেখেতৰো মন ভাৱ বহুত ভাল লাগিল সেইদিনাখন, যিহেতু তেওঁলোকেও সেই চাবলৈ যোৱাৰ কথা আগৰ পৰাই কৈ আছিল। আমি আগবাঢ়ি গ'লোঁ আৰু বাগানৰ মাজে মাজে গৈ আমি মূল যিখন গেট সেই গেটৰ সন্মুখত নামিলোগৈ। তাৰ পৰা আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। এয়া হৈছে মূল যি ভাগ তেওঁলোকৰ উপাসনাস্থলী, সেই উপাসনাস্থলী ভাগত আমি প্ৰৱেশ কৰিলোঁ আৰু চাৰিওপিনে এটা কথা লক্ষ্য কৰিব পাৰি যে বুদ্ধদেৱৰ বিভিন্ন মূৰ্তি ইয়াত তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে। বুদ্ধদেৱৰ ধ্যানৰত মূৰ্তি আছে, বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক বিভিন্ন জ্ঞান দি থকা সেই একোটা পৰিৱেশ ইয়াত তেওঁলোকে সৃষ্টি কৰি তাৰ ভাস্কৰ্যসমূহ তেওঁলোকে তেওঁলোকে তাত নিৰ্মাণ কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ, কাষতে কালিয়নী নদীখন বৈ গৈছে। এই অঞ্চলটো যিটো অঞ্চলত এই বৌদ্ধ উপাসনাস্থলী ভাগ আছে, এই ভাগ কাৰ্বি আংলং জিলাত পৰে আৰু ইয়াৰ দাঁতি কাষতে এখন শ্যাম গাঁও আছে বুলি আমাক জনাইছিলে। আৰু শ্যাম গাঁৱৰ লোকসকল বৌদ্ধ ধৰ্মৰ তেওঁলোকে অনুকৰণ কৰে, বৌদ্ধ ধৰ্মৰ হীনযান পন্থাটোক তেওঁলোকে অনুকৰণ কৰি আহিছে। এয়া ধ্যানমগ্ন বুদ্ধৰ মূৰ্তি। কাষেদি কালিয়নী নদীখন বৈ গৈছে আৰু নদীখনৰ ইটো ছাইডে হৈছে গোলাঘাট জিলা। আৰু আমি তাত বিশেষ ব্যক্তি পোৱা নাছিলোঁ, এগৰাকী ৰাজমিস্ত্ৰী পাইছিলোঁ। এই যি উপাসনাস্থলী এই ভাগ 1778-79ত প্ৰতিষ্ঠা কৰিছিল বুলি কৈছে। ইয়াত এখন ফলক আছে, ফলকখনৰ ভাষাবিলাক আমি ঠিক বুজি নাপালোঁ। মূল উপাসনাস্থলীলৈ কিছু নিয়ম নীতিৰে আগবাঢ়ি যাব লাগে। তাত বিভিন্ন মূল্যৱান মূৰ্তি ইয়াত আছে, এয়া বৌদ্ধ মূৰ্তি, তাতে সোণ ৰূপৰ মূৰ্তি আছে। গতিকে তেখেতসকলে এই ক্ষেত্ৰত CCTV বা অন্যান্য যিবিলাক তেওঁলোকে ছিকিউৰিটি পাৰপাছ সেইখিনি কৰি ৰাখিছে আৰু ইয়াৰ ভিতৰলৈ যাবলৈ দিয়া নহয়। ইয়াতে এখন সুন্দৰ ফুলনি বাগিচাও আছে, তাৰ মাজে মাজে এটি সৰু সৰু পথ আগবাঢ়ি যাব পাৰি। ইয়াত ধ্যানৰত বুদ্ধ আৰু ইয়াত বুদ্ধদেৱে শিষ্যসকলক লগত বিভিন্ন তত্ত্বমূলক কথা আলোচনা কৰি থকাৰ এটা মুহূৰ্ত তেখেতসকলে সাজি উলিয়াইছে। আমাৰ অকণমানি দুজনীয়ে ইয়াত খুব আনন্দিত হৈছিল। এই উপাসনাস্থলী ভাগ 1778-79তে প্ৰতিষ্ঠা কৰিছিল বুলি পূৰ্বেই মই কৈছোঁ। মই বিশেষ জানিবৰ বাবে কাৰোবাক সুধিবলৈ তাত কোনো বিশেষ ব্যক্তি সেই সময়ত নাছিল। 12 বজাৰ আগতেই গ'লেহে সেইখিনি পোৱা যায় বুলি এজন ব্যক্তি পাইছিলোঁ, তেখেতে কৈছিল। বিভিন্ন ব্যক্তি ইয়ালৈ আহি থাকে, গতিকে আপোনালোকেও যাব পাৰিব। খুব এটা সুন্দৰ পৰিৱেশ আৰু আমি বেলি দুবাৰ ঠিক আগে আগে ওলাই আহিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে নিশ্চিতভাৱে শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰিব। এতিয়া বেলি দুবাৰ এটা দৃশ্য সন্মুখ ভাগৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ। এয়া বেলি প্ৰায় ডুবু ডুবু অৱস্থা আৰু ইয়াৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।